নমস্কাৰ বন্ধুসকল আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক আমাৰ ইউটিউব চেনেল স্পৰ্টছ ইনফলৈ স্বাগতম জনাইছোঁ। বিশ্বৰ সকলোতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ অৰ্থাৎ IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অকশ্যন ইতিমধ্যে সমাপ্ত হ'ল যোৱা 19 ডিচেম্বৰ কলিকতাত। এইবাৰ অকশ্যনত 338 জন প্লেয়াৰৰ নাম আছিল আৰু তাৰ পৰা 62 জন অৰ্থাৎ 62 জন প্লেয়াৰ বেচা গ'ল। 8টা টিমে এই 60 জন প্লেয়াৰক নিজ টিমত ল'লে। এই ভিডিঅ'টোত আমি টপ 5টা প্লেয়াৰ অৰ্থাৎ সকলোতকৈ বেছি দামত বিক্ৰী যোৱা 5টা প্লেয়াৰৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈ চাব। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যদিহে আপুনি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সকলোতকৈ দামী 5টা প্লেয়াৰৰ লিষ্টখনৰ 3টা হ'ল অষ্ট্ৰেলিয়ান প্লেয়াৰ। সকলোৱে আশা কৰা ধৰণে এইবাৰৰ IPLৰ অকশ্যনত অষ্ট্ৰেলিয়ান প্লেয়াৰৰ প্ৰভুত্ব দেখা গ'ল। পেট কামিন্স হ'ল এইবাৰ IPLত বিক্ৰী যোৱা চবতকৈ দামী প্লেয়াৰ। লগতে পেট কামিন্স IPLৰ ইতিহাসত বিদেশী প্লেয়াৰবোৰৰ ভিতৰত সকলোতকৈ বেছি দামত বেচা যোৱা প্লেয়াৰ ৰূপে পৰিচিত হ'ল। 2বাৰ IPLৰ খিতাপ অৰ্জন কৰা কলকাতা নাইট ৰাইডাৰ্ছ টিমে পেট কামিন্সক এইবাৰ 15.5 অৰ্থাৎ 15.50 কৰোৰ টকাৰ বিনিময়ত নিজৰ টিমত লাভ কৰে। ইতিমধ্যে 2014 আৰু 15 চনতো পেট কামিন্সে কলকাতা নাইট ৰাইডাৰ্ছ টিমৰ হৈ খেলিছিল। যোৱাবাৰ ইঞ্জুৰিৰ কাৰণে পেট কামিন্স IPLৰ পৰা বাহিৰত আছিল। তথাপিও ৰিচেণ্ট ফৰ্মৰ কাৰণে সকলো টিমে পেট কামিন্সৰ ওপৰত বেট লগাইছিল আৰু অৱশেষত KKRে 15.55 কোটি টকাৰ বিনিময়ত নিজৰ টিমত ল'বলৈ সক্ষম হ'ল। দ্বিতীয় প্লেয়াৰজন হ'ল গ্লেন মেক্সৱেল। নিজৰ বিস্ফোৰক ইনিংছেৰে সকলোৰে মন জয় কৰা প্লেয়াৰজনে এইবাৰ কিংছ 11 পাঞ্জাৱৰ হৈ খেলা দেখা যাব। কিংছ 11 পাঞ্জাৱে এইবাৰ মেক্সৱেলক 10.75 অৰ্থাৎ 10.72 কোটি টকাৰ বিনিময়ত নিজৰ টিমত লাভ কৰে। যোৱা বছৰ মেক্সৱেল IPL খেলাৰ পৰা বিৰত আছিল আৰু এইবাৰো কিছু মেণ্টেল হেল্থৰ কণ্ডিশ্যনৰ বাবে মেক্সৱেল এইবাৰ IPL নেখেলাৰ ওপৰত আশা আছিল যদিও অন্তিম সময়ত মেক্সৱেল IPL খেলাৰ সিদ্ধান্ত ল'লে। থাৰ্ড হাইয়েষ্ট দামত বিক্ৰী যোৱা প্লেয়াৰজন হ'ল ক্ৰিছ মৰিছ। ক্ৰিছ মৰিছ এজন চাউথ আফ্ৰিকান অলৰাউণ্ডাৰ। বলিঙৰ লগত মৰিছে ভাল বেটিঙো কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ টিমে এইবাৰ মৰিছক 10 কোটি টকাৰ বিনিময়ত নিজৰ টিমত লয়। প্ৰথমতে ৰাজস্থান ৰয়েলছে মৰিছক কিনাৰ বাবে বিড লগাইছিল আৰু তাৰ পিছত কিংছ 11 পাঞ্জাৱেও বিড লগোৱা দেখা গৈছিল, যদিও অৱশেষত RCBয়ে মৰিছক নিজৰ টিমত ল'বলৈ সক্ষম হয়। ফ'ৰ্থ হাইয়েষ্ট দামত বিক্ৰী যোৱা প্লেয়াৰজন হ'ল ৱেষ্ট ইণ্ডিজ বলাৰ শ্বেলডন কট্ৰেল। চেলুটমেন হিচাপে পৰিচিত কট্ৰেল এইবাৰ প্ৰথমবাৰৰ বাবে IPLৰ অকশ্যনত আহি 8.5 কোটি টকাৰ বিনিময়ত বেচা যায়। নিজৰ সুন্দৰ বলিঙৰ কাৰণে কট্ৰেলে ইমান ভাল দাম এটা লাভ কৰে আৰু কিংছ 11 পাঞ্জাৱে কট্ৰেলক নিজৰ টিমত লাভ কৰে। আৰু অৱশেষত ফিফথ হাইয়েষ্ট দামত বিক্ৰী যোৱা প্লেয়াৰজন হ'ল অষ্ট্ৰেলিয়ান বলাৰ নাথান কুলটাৰনাইল। যোৱাবাৰ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা নাথান কুলটাৰনাইলে এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ টিমত যোগদান কৰে। 8 কোটি টকাৰ বিনিময়ত নিজৰ টিমত মুম্বাই ইণ্ডিয়ানছে এইবাৰ নাথান কুলটাৰনাইলছক লাভ কৰে। গতিকে এই 5জনে হ'ল IPLৰ অকশ্যনত 2020 চনৰ IPLৰ অকশ্যনত বিক্ৰী যোৱা সকলোতকৈ দামী প্লেয়াৰ। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাব আৰু এনেধৰণৰ কিবা ভিডিঅ' লগা থাকিলে তলত নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।